हेलो फ्रेंड्स পোনপ্ৰথমে আপোনালোক সকলোকে মোৰ এই চেনেলটোলৈ স্বাগতম জনাইছোঁ। তো ফ্ৰেন্ডছ অসম স্বাস্থ্য বিভাগৰ DME DHS DHSFW আয়ুষ এই সকলোখিনি পদৰ যি গ্ৰেড 4 অনলাইন এপ্লাই হৈছিলে তাৰ এক্সাম ডেট ঘোষণা কৰা হৈছে। আৰু ফ্ৰেন্ডছ এক্সাম ডেটটো অলপ দিনৰ আগতে ঘোষণা কৰা হৈছিলে, কিন্তু মই কনফাৰ্মেশ্যন পোৱা নাছিলোঁ কাৰণে মই ভিডিঅ' বনোৱা নাছিলোঁ। তো ফ্ৰেন্ডছ তেওঁলোকে আকৌ এখন নটিচ ঘোষণা কৰিলে য'ত তেওঁলোকে এক্সাম ডেটটো 19 তাৰিখ বুলি উল্লেখ কৰিছে। তো ফ্ৰেন্ডছ মই আপোনালোকক যি এক্সামৰ নটিচ এখন দেখুৱাই দিছোঁ। তো ফ্ৰেন্ডছ এই নটিচখনত উল্লেখ কৰা হৈছে যে যি গ্ৰেড 4 এক্সাম এই এক্সামসমূহ 19 জুন তাৰিখে অনুষ্ঠিত কৰা হ'ব। আৰু এক্সাম ডেটটো তেওঁলোকে ঘোষণা কৰিছে যদিও তেওঁলোকে এডমিট কাৰ্ডৰ ডেটটো ঘোষণা কৰি দিয়া নাই। আৰু যেতিয়া তেওঁলোকে এডমিট কাৰ্ডৰ ডেট ঘোষণা কৰি দিব মই আপোনালোকক জনাই দিম। তো ফ্ৰেন্ডছ এডমিট কাৰ্ড মুকলি কৰাৰ লগে লগে আপোনালোকে dme.assam.gov.in এই ৱেবছাইটটোতে আপোনালোকে এডমিট কাৰ্ড মুকলি হ'লে ডাউনলোড কৰি ল'ব পাৰিব। তো ফ্ৰেন্ডছ আজিলৈ ইমানেই। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।